মোক বহুতে ভিডিঅ'বোৰত কমেণ্ট কৰি সুধি থাকে যে বা তুমি বিয়া হৈছা কিন্তু সেন্দুৰ কিয় নোলোৱা আৰু আজি আপোনালোকে মই সেন্দুৰ কিয় নলওঁ এই ভিডিঅ'টো চালে আপোনালোকে গম পাই যাব। আৰু এই ভিডিঅ'টো হৈছে ৰমজান মাহৰ প্ৰথম দিনৰ ভিডিঅ', মানে মানুহজনে ৰোজা ৰাখিছে আৰু মই এতিয়া ইফতাৰত খাবৰ কাৰণে কিবা কিবি অলপ যোগাৰ কৰিছোঁ। আৰু বহুতে মোক ইউটিউব চেনেলৰ লং ভিডিঅ'টো সুধি আছিলে যে বাই কিয় ৰোজা ৰখা নাই, আৰু মই এটা কাৰণতে ৰখা নাই, কাৰণ যিহেতু দিনটোত নোখোৱা নোবোৱাকৈ থাকিব লাগে, সেইটো কাৰণে দাদাই ৰাখিবলৈ মানা কৰিলে। আৰু মই এতিয়া মানুহজনৰ কাৰণে অলপ স্পেচিয়েলকৈ কিবা এটা বনাব লৈছোঁ, মানে এতিয়া মই বনাব লৈছোঁ চেৱৈ বনাব লৈছোঁ আৰু পাউডাৰ গাখীৰ দি বনাম। আৰু এতিয়া দেখিছেনে আৰু পুৰিও বনাম। এতিয়া মই ৰুটিটো বেলি আছোঁ, এতিয়া গোল গোল হৈছে নাই কমেণ্ট কৰি জনাব দেই। আৰু এইফালে মোৰ চেৱৈখিনি হৈ গ'ল আৰু এতিয়া মই পুৰিটো বনাব লৈছোঁ। আৰু এইফালে দেখিছেনে গোটেইখিনি বেলি হৈ গ'ল। আৰু এতিয়া মই বনাই থাকোঁতে তেখেতে পাকঘৰত এবাৰ সোমাই চাইছেগৈও হৈছে নাই বুলি, মানে যিহেতু খাবৰ কাৰণে টাইমটো হ'ব এতিয়া। আৰু এইফালে মোৰ পুৰি ৰেডি হৈ গ'ল আৰু এতিয়া মই তেখেতক প্লেটত ধুনীয়াকৈ দি দিলোঁ। আৰু কি দিলোঁ হয়তো আপোনালোকে দেখিছেই নহয়। আৰু মোৰ বনোৱাটো হৈছে নাই হোৱা আপোনালোকে কমেণ্ট কৰি জনাব দেই, পাৰিছোনে নাই। আমাৰ দুয়োজনৰে মাজত মৰম চেনেহ আৰু আপোনালোকৰ আশীৰ্বাদত আমি আজি বিয়া হোৱা প্ৰায় 3 বছৰে হ'ব হ'ল, আৰু যাতে আগলৈও এনেকৈ থাকোঁ তাই আশীৰ্বাদ কৰিব। আৰু আপোনালোকে মোক সুধি থকা প্ৰশ্নটোৰ উত্তৰ মই দি দিলোঁ, আৰু ভিডিঅ'টো ইমানেই আছিল। বাই বাই।